বাক্সাৰ খুচৰাবাৰীত ভূমি বিবাদক লৈ মাৰপিটৰ ঘটনা। বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত খুচৰাবাৰী গাঁৱৰ এটা ভূমিক লৈ দেওবাৰে মাৰপিটৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে গাঁওখনৰ শ্বাহ আলম আৰু কুছুমউদ্দিন দুই ভাতৃৰ পিতৃৰ নামত থকা মাটি গাঁওখনৰে বড়ো চুপাৰ গণেশ গয়াৰী, প্ৰমোদ গয়াৰী, সুমেশ গয়াৰী, সুনীল বড়ো চাৰি ভাতৃয়ে জোৰ কৰি কিনিবলৈ খোজে। মাটিৰ স্বত্বাধিকাৰীয়ে বিক্ৰী কৰিবলৈ মান্তি নহয় বাবে মাৰধৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাত শ্বাহ আলম আৰু কুছুমউদ্দিন আদি কৰি কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। 6 মাহ 7 মাহ ধৰি তাহোন আমাক বহুত দম দি আছে মাটিটো বিক্ৰী কৰিব লাগে বুলি। আমাৰ নিজ নামৰ মাটি 10 নম্বৰ মাটি তাক গাঁৱত আমি লিখিত হিচাপে দিছিলোঁ, যিটো মাটি আমি বিক্ৰী নকৰোঁ তাহোন যেনেকৈ দম দি আছে। তাহোন গাঁৱৰ ৰাইজৰ পৰা কোনো সিদ্ধান্ত আমাক দিয়া নাই। লাষ্টত এনেকুৱা কৰি তাহোন কেছ কৰি দিছে আমাৰ ওপৰত যে তাৰ মূৰ্খ আছিল বুলি তাৰ পৰা আমাৰ দেউতাই ঠকাই লৈছে বুলি কেছ কৰি দিছে আমাৰ 10 নামত। আমি 10 ভাই কোৰ্টত গেছোঁ, আমি আইনত গেছোঁ। আইনত যাওয়ার পিছত তাহোন আজি 3-4 দিন হল আমাক ধমকি দিয়েছিল একদিন চকত যে তোমালোকক কিন্তু মাটি বিক্রি নকলে কুবাই ঘাৰচা কাটি দিম কৈছিল। পিছত আজি আমার ডাঙৰ ভাই 2জন আর একটা ভাই আছিল 3জন ভাই আমার বহি আছিল, জিরানি করেছিল বেলেগর মাটির ওচৰত বহি আছিল। ইহঁতে আহি ডাইরেক্ট কথা চথা নাই, কোনো কথা পতা নাই, ডাইরেক্ট আহি কোবাইছে আজি 2জনক ভালদৰে মাৰছে। আৰু এইটো মাটিটো কিনা আছিল আমাৰ দেউতাই কিনিছিল, সেইটো আছিল বিলাম কাছাৰী। তাৰপিছত তাৰ পৰা দেউতাৰ নামৰ পৰা আজি আমাৰ নামত উঠছে 10 নামত উঠছে আজি 18 বছৰ 19 বছৰ হ'ল। 1958 চনত আমাৰ দেউতাই কিনিছিল। এইটো মেদিবাটা মাটি, খোলা চিটৰ মাটি, কালপানী চিটৰ মাটি। এইটো নিজ নামৰ আমাৰ মাটি এইটো গয়াৰী, সমেশ গয়াৰী আৰু প্ৰমোদ গয়াৰী 3জন মানুহে আমাৰ ওপৰত বহুত আক্ৰমণ কৰি আছে। এনেকুৱা আজি কমচে কম 6 মাহ হ'ল এইটো মাটিৰ লগত বহুত দম দি আছিল। আমি গাঁৱত বিচাৰো দিছিলোঁ, তাহাৰ লিখিত হিচাপে দিছিলোঁ যে আপোনালোকৰ গাঁৱৰ মানুহ আমাক এনেকুৱা মাটিটো বিক্ৰী কৰিব দি আছে। আমাৰ লগত এজন মানুহ লৈ গৈছিলোঁ, তাৰ লগত তাৰ বড়ো মানুহ আছিল, কৈছিল যে এইটো বস্তুটো ধৰতো মাৰি দি নালাগে, বেলেগৰ মাটি কিয় জোৰজবস্তি কৰি আছে এনেকৈ কৈছিল। এতিয়া চাওক আইনত যিটো গেছে সেইটো আমি বেছিকৈ ক'ব নোখোজোঁ। যিটো আইনত গেছে কোৰ্টত গেছে, কোৰ্টৰ পৰা যি ৰায় হ'ব সেইটো আমি মানি ল'ম। কিন্তু তাৰপিছত আহি আজি মানুহ গুণ্ডা বন্দা লৈ আহি যে আমাক ভাইগিলাক মাৰিল, সেইটোৰ এটা ব্যৱস্থা হ'ব লাগে। আৰু কিয় মাৰিলে তেওঁলোকক আপোনালোকে? এই মাটিটো লৈ অলপ কাজিয়া হৈছে। কাজিয়াটো এনেকুৱা যেন এই মাটিটো আমাৰ আটাইয়ে যেনিবা তাতে বেচা হৈছিল, আছিৰালি নে কি নাম আছিল তাৰপৰা ইয়াক বেচা হৈছিল। আৰু আকৌ 99ত আমাৰ দেউতাই এই মাটিটো আৰু নতুনকৈ কিনি লৈছে তাৰ পৰা। তে কিনাতে আমাৰ হাতেদি লিখা কাগজ পাতি আছে, কিন্তু ৰেজিষ্টাৰ কৰা পৰা দেউতাই জানা নাছিল না, একো নাজানে এই টাইমত। গতিকে এই মাটিটো তাহোন বেচা নাই, বন্দুকতে দিছিলোঁ বুলি কৈছে গাইৰালে। আমি যেনিবা মই সমাজক লৈ 99ৰ পৰা আমাৰ এই মাটিটো দখলত আছিল। এই টাইম আজি 2 দিন না কি হ'ল, 2 দিনত তাহোন আহি হালমাৰি বেৰা দিছে। আমি যিটো এই কালাই ফেলছিলোঁ এই কালাইটো তাহোন হাল মাৰি দিছে। ইয়াৰ কাৰণে মই সমাজটো লৈ আলোচনা কৰিম বুলি গৈছিলোঁ। তে এই টাইমতে তাহোন ক'ৰবাৰ পৰা লাঠি দাও লৈ আহি গৈছে, আহি যাই কাজিয়া হৈ গৈছে। আমাৰ সৰু ভাইটিটো মাৰিছে, মাথাত একদমৰে এই কিবা দি মাৰিছে, কণ্টা দি মাথাত এইফালে মাৰি দিছে, লোহাৰ কণ্টা দি। এইখিনি